हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। नতুन এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ অলপ পাহাৰত গৰু চাৰিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এই হ'ল পাহাৰ, ইফালেদি গাঁওবিলাক দেখা পোৱা যায় আছে। এই গাঁওখন চাওক, পুৰা ব্ৰহ্মপুত্ৰৰ নিচিনা লাগিছে। পুৰা এইবিলাক চব বানপানী হয়। এইফালে চাওক ব্ৰহ্মপুত্ৰ, এই দেখা পোৱা নাযায় কিন্তু বহুত দূৰত আছে। অলপ জুম কৰি চাব ৰ। এইখন এইটো হৈছে ব্ৰহ্মপুত্ৰ, এইটো হৈছে ব্ৰহ্মপুত্ৰ হয়। তাতে পানী কম আছে কিন্তু আমাৰ গাঁৱে গাঁৱে বহুত পানী হৈছে। এইবিলাক গাঁও চাওক, পুৰা পানীয়ে তল হৈ গৈছে। ব্ৰহ্মপুত্ৰ ক'লেও ভুল নহয়, ব্ৰহ্মপুত্ৰ যেন লাগে। এই চাওক গৰুবিলাক কিমান ওপৰলৈ উঠি আহিছে পাহাৰত। ভাবিছিলোঁ অলপ গৰুৰ কাৰণে ঘাঁহ কাটিম, কিন্তু ঘাঁহেই নাই। এইবিলাক ঘাঁহেই নাই। ঘাঁহ নাই। ভয়ো লাগে অকলে অকলে ইমান ওপৰত যোৱা। অলপ তলত যাই চাওঁ। এইয়া ভাইটি এটাই গৰু বিচাৰি আছে, গৰু পোৱা নাই বিচাৰি। গৰু পাইছানে নাই? হা, কেনেকুৱা গৰু আছিল? ৰঙা। ওপৰতো যোৱা নাই। কাৰ গৰু আছে? আমাৰ গৰুকেইটা নুঠে নহয় ওপৰত। কি গৰম! ওপৰত যোৱা ৰাস্তা নাই ন? ওপৰত যোৱা ৰাস্তা নাই। ঘাঁহ কাটিব আছিলে, অলপ ঘাঁহ কাটিম, সোনকালে ভাল আছিল। ধুনীয়া কাটা। ইমান গৰম, অলপ চেয়াত জিৰাইলোঁ। এই ভাইটি এটা বহি আছে, ইয়াত বহু অলপ টাইম। গাইছ, ইয়াতে বহি অলপ জিৰালোঁ। এতিয়া যাওঁ তলৰ পৰা, গৰুকেইটা তলত আছে। গৰুকেইটা চাই আহোঁ। এইটো চাওক, ইয়াতে পূজা হয়, শনি পূজা হয়। এতিয়া শনি পূজা কৰে। এতিয়া যাই আছোঁ আমি তলত, গৰুকেইটা অলপ চাই আহোঁ। এইটো চাপ নিজৰ আটো, ইয়াৰ ওপৰৰ পৰা পানী আহি আছে, ওপৰৰ পৰা পানী পৰি আছে। এই বহুত ওপৰৰ পৰা পানী আহি আছে। এবাৰ তলে যাই যে তলতে বহি আছে। যাওঁ এতিয়া অলপ তলত। ইয়াতে পানী জমা হৈ আছে। ইয়াতে এটা মন্দিৰ আছে, মন্দিৰত দেখাই আছো ৰ। শিৱ মন্দিৰ গাইছ, এইটোৱে হ'ল শিৱ মন্দিৰ। শিৱৰাত্ৰি ডাঙৰকৈ পূজা হয়, আপোনালোক চব আহিব, মন্দিৰটো চাব। ইয়াতে বাবা এজন আছে, তাতে পূজা কৰি আছে বাবাই।
এই দেখা পোৱা নাযায়, মই তলত যাই আছোঁ যি, তাৰমানে মোৰ গৰুকেইটা তলত আছে, সেইকাৰণে জলদি যাব লগা হ'ল। আৰু গাইজ মই এটা কথা ক'ব বিচাৰোঁ যে মই ইউটিউবত নতুনকৈ ভিডিঅ' বনাই আছোঁ, ইমান ভালকৈ বনাব পৰা নাই, চেষ্টা কৰি আছোঁ। আপোনালোকে ছাপোৰ্ট কৰিব যাতে ভালকৈ ভিডিঅ' বনাব পাৰোঁ, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। এইখিনি মোৰ আজিৰ ভিডিঅ', নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ।